এইফালে বেটা একদম চুৰিয়া পেণ্ট ধুতি আৰু কুৰ্তা পিন্ধি গোটেইটো ৰেডি। সেইফালে বেটি বেটি কি খাই আছা? মটন। আৰু বেটা কি খাইছা? ৱাও। এইফালে মাইনী মটন। ৱাও। এইফালে আকৌ আমাৰ মেনেজাৰনী বাইদেউ। এইফালে পোলাও বনাবলৈ ৰেডি হৈছে। এইফালে ভিনদেউ কি কি বনাব এতিয়া? পোলাও হয়, পোলাও হ'ব। এয়া দেখিছে নহয়, চচপেন পাতিলে ৰেডি। এয়া তেল দিব এতিয়া। সেইফালে আকৌ আমাৰ ডাঙৰ বাইদেউ বহুত দিনৰ পিছত আহিছে। এতিয়া মাংস বনাইছিলে, তাই টেষ্ট কৰি আছে। লৈ আনা বাতিটো, লৈ আনা সোনকালে, লৈ আনা আকৌ খাই চাওঁ। বাবু কি ক'বা কৈ দিয়া। গাত পৰিব লাগিলে নি বেটি গাত? এই বাইকক মাৰিলেও বেটি মোহাই দিয়া মুখত লাগিলে অকণ মোহাই দিয়া। এই ই মাৰি পঠিয়ালে। মই ইয়াত তৰকাৰী টেষ্ট কৰি আছো। বৰ ধুনীয়া বনাইছে ভিনদেউ তৰকাৰীখন দেই। কি কি দিছে মছলা? হয় নি? এইটো শিকাই দিবলৈ বিচৰা নাই এতিয়া, কাৰণ তৰকাৰীখনৰ বৰ ধুনীয়া কালাৰ হৈছে। ধুনীয়া হৈছে দেই তৰকাৰীখন। বেটি ক'ত গ'লা? তৰকাৰী সোৱাদ লৈ আছো, বৰ মজা লাগিছে তৰকাৰীখন। ভিনদেউৱে বনাইছে। তৰকাৰী পাতিবলৈ লৈছে। মাও আহি পালেহি। সেয়া চালাড কাটিবলৈ ৰেডি।